শিৱসাগৰত গৰু চোৰৰ চাঞ্চল্যকৰ কাণ্ড পথৰ কাষৰ পৰা চুৰি কৰি অনা গৰু ভৰ্তি ইণ্ডিকা বাহন দুৰ্ঘটনাগ্ৰস্ত এজনক ৰাইজে কৰায়ত্ব কৰি গতালে আৰক্ষীক ৰাজ্যজুৰি এতিয়া গৰু চোৰৰ আতংক লগতে এই গৰুসমূহ বাংলাদেশ আৰু নাগালেণ্ডলৈ দৈনিক সৰবৰাহ হৈ আহিছে জয়সাগৰস্থিত আমগুৰিঘাটৰ দিখৌ দলঙৰ সংযোগী পথত বাহন চুৰি গৰু কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত বাহনখনে মহতিয়াই নিলে ব্যৱসায়িক প্ৰতিষ্ঠান ঘটনাস্থলীৰ পৰা পলায়ন তিনি গভাইত গৰু চোৰ যোৱা নিশা আমগুৰিঘাটৰ দিখৌ দলঙৰ সমীপত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ী এৰি পলায়ন কৰা গৰু চোৰক বিচাৰি স্থানীয় ৰাইজে দীৰ্ঘ সময় ধৰি চলালে অভিযান প্ৰাপ্ত তথ্য আৰু ৰাইজৰ অভিযোগ অনুসৰি ক্ষুদ্ৰ ৰাইজে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে গৰু চোৰৰ AS06B 9898 নম্বৰৰ ভুৱা নম্বৰ প্লেট লগোৱা ইণ্ডিকা বাহনখন দুৰ্ঘটনাৰ পিছতে পুৰণি দিখৌ দলঙৰ কপিকল সংযোগী লুৰ বাকচত সোমাই আত্মগোপন কৰি আছিল গৰু চোৰ কেইটা ৰাইজে দলংখন ঘেৰি ধৰাত ভৰ নিশা দলঙৰ পৰা দিখৌৰ বুকুত জঁপিয়াই দিয়ে গৰু চোৰে ৰাইজে দিখৌ নদী পাৰে পাৰে খেদি এটা গৰু চোৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে আন দুটা পলাই যাবলৈ সক্ষম হয় ৰাইজে কৰায়ত্ব কৰা চোৰটোৰ নাম বিকাশ বুলি জানিব পৰা গৈছে আন দুটা গৰু চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে তাৰে এটা শিৱসাগৰৰ দিচাং দলঙৰ সমীপৰ শাকিল বুলি আটকাধীন বিকাশে সাংবাদিকক জানিবলৈ দিয়ে এইদৰে এতিয়া আৰক্ষীৰ নাকৰ তলতে শিৱসাগৰত গৰু চোৰৰ দপদপনি অব্যাহত আছে ৰংঘৰ চাই ৰাস্তা পা এইটো নাম কি লগত আছিলে এইটো নাম কি চাকি তোৰ নাম কি এতিয়া কৰিছে সব পালালে দলঙত আৰু আছে দলঙৰ ওপৰত আৰু আছে ঘটনাটো মানে কাৰেণ্টলি আমি আমাৰ কাম চলি আছিলোঁ ওপৰত বিল্ডিঙৰ ওপৰত আমি ওপৰতে আছিলোঁ ওপৰত থাকোঁতে মানে কি হ'ল গাড়ীখন মানে আহি পেলাই ৰখালেহি আহি পেলাই আগা পিছা কৰি আছে গাড়ীটো এবাৰ গৈ পেলাই পিছলৈ নি পেলাই গৰুটো উঠোৱা নিচা কৰোঁতে আমি ওপৰৰ পৰা দেখিলোঁ মানে দেখাৰ পিছত ওপৰৰ পৰা দম দিছোঁ সিহঁতক দম দিওঁতে আমাকে উল্টাই দম দিছে মানে পূৰা গালি পাৰিছে আৰু গালি পৰাৰ পিছত আৰু আমি মানে ওপৰৰ পৰা নামি আহোঁ মানে সিহঁতি গাড়ীখনলৈ পলালেই তাৰপিছত মোৰ আৰু দাদা আমি গাড়ীখনলৈ ওলাই আহোঁতে পিছা কৰি আহোঁতে আহি পেলাই এটা গাড়ীখন দিছোঁ কোনডোখৰত এইডোখৰ আপোনাৰ দলঙৰ ওচৰত দিখৌ ব্ৰিজৰ ওচৰত গাড়ীখন সোমাই আছে গাড়ীত আকৌ এতিয়া গৰুটো সোমাই আছে আৰু গৰু এটাই আছিলে মানুহটো এনেই দেখাত তিনিজন নিচিনাই লাগিছে কিন্তু মাস্ক মাৰি আছে পুৰা বগা হেৰি মাৰি আছে তিনিজনমান আছিলে পুৰা আমাক মানে পুৰা বেয়া গালি পাৰিছে আৰু তাৰমানে আগত কাৰেণ্ট দিনৰ পৰা এখন গাড়ী গৰু চুৰ কৰি আহি পেলাই ইয়াত দলঙৰ আমাৰ শ্লপিংটো উঠাৰ আগত এক্সিডেণ্ট কৰিলে এক্সিডেণ্ট কৰি পেলাই মানে গৰুৰ ভিতৰত সোমাই দিলে সিহঁতি পলাই দিলে তো আমি ৰাইজে অকণ হুলস্থুল কৰা দেখি পেলাই মানে কি আমি চব কাৰণে বিচাৰিছিলোঁ তাতে দুটা সিহঁতি লুকাই আছিলে দলঙৰ ওপৰত দলঙৰ মানে সৰু দলঙৰ আমাৰ পুৰণা দলঙৰ ওপৰত এটা চোৰ লুকাই আছিলে আৰু তাক আমি দেখিলোঁ দেখাৰ লগে লগে সি দিখৌৰ পৰা দলঙৰ পৰা জাপ মাৰি দিলে দিখৌলৈ সি সাঁতুৰি ছাইডত পাৱাৰলৈ গৈ পেলাই আমি চব পাৱাৰত গৈ পেলাই আমি তাক ধৰিলোঁ ধৰি পেলাই আমি এতিয়া আৰক্ষীক আহিবগৈ আমি সমজাই দিছোঁ আৰু বাকী যি তিনিজন আছিলে সেই তিনিজনৰ এতিয়া আমাক কথা কোৱা নাই সেই তিনিজন আমি ধৰিব পৰা নাই কিন্তু বাকীকেইটা এজনৰ নামে ক'লে কিবা চাকিল বুলি ক'লে তাৰ নামটো বিকাশ বুলি ক'লে আৰু যিটো মেইন মানে সি প্ৰথম আহিছোঁ বুলি কৈছে যিটো মেইন সি দিচাং আপোনাৰ দিচাং ৰজাবাৰী হয় বুলি কৈছে মালিক